নমস্কাৰ আশা কৰিছো এডিআৰই বুলি সকলোৰে প্ৰিপাৰেচন ভালেই চলি আছে এই যোৱাটো 15 তাৰিখে এডিআৰই যিখন পেপাৰ গ'ল তাত জিএছ সেকশনৰ ম্যাক্সিমাম কোৱেশ্চন শান্তনু কৌশিক বৰুৱাৰ আসাম ইয়েৰ বুক আৰু শৈলেন বৈশ্য ছাৰৰ আসাম জেনেৰেল নলেজ এই কিতাপ দুখনৰ পৰা অহা দেখা যায় ইয়াৰ উপৰিও মেথামেটিক্সৰ সেকশনত যিসমূহ কোৱেশ্চন আহিছিল সেইবোৰ ক্লাছ 7 আৰু 8 ৰ পৰা অহা দেখা যায় এতিয়া 15 তাৰিখৰ পেপাৰখন ইজি টু মডাৰেট লেভেলৰ আহিছিল কিন্তু যেহেতু 29 তাৰিখে ডিগ্ৰী লেভেলৰ পৰীক্ষা আছে গতিকে সেইদিনা পেপাৰৰ লেভেল ইয়াতকৈ কিছু হাই হ'ব অৰ্থাৎ পেপাৰখন মডাৰেট টু হাই হ'ব পাৰে গতিকে আজি আমি ভিডিঅ'টোত 29 তাৰিখৰ পৰীক্ষাৰ বাবে কেনেকুৱা ধৰণে প্ৰিপাৰেচন কৰিলে ভাল হ'ব বা কেনেকৈ প্ৰিপাৰেচন কৰিলে ম্যাক্সিমাম মাৰ্কছ হোৱাৰ চান্স আছে সেই বিষয়ে আলোচনা কৰিম ডিগ্ৰী লেভেলৰ যি সিলেবাছসমূহ এনেকুৱা ধৰণৰ আছে যে সোশ্যাল ষ্টাডিজ তাত নাম্বাৰ অফ কুৱেশ্যন আছে 30 পাৰ কুৱেশ্যন 1 মাৰ্কছ ঠিক তেনেদৰে জেনেৰেল নলেজ 35 কুৱেশ্যন 1 মাৰ্কছ লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি 20 কুৱেশ্যন 1 মাৰ্কছ জেনেৰেল ইংলিছ 10 কুৱেশ্যন 1 মাৰ্কছ জেনেৰেল মেথামেটিক্স 30 কুৱেশ্যন 1 মাৰ্কছ ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ 25 কুৱেশ্যন 2 মাৰ্কছ এতিয়া মনত ৰাখিবলগীয়া কথা এইটো যে পৰীক্ষাত নিগেটিভ মাৰ্কিং আছে অৰ্থাৎ আমি টুক্কা মাৰি আহিব নোৱাৰো টুক্কা মৰাৰ কথা ভাবিলে মানে খতম আৰু পেপাৰ কাৰণ টি মাৰ্কিং থকা পেপাৰত টুক্কা মাৰি আহি ৰেংক অনাৰ কথাটো ভাবিবই নোৱাৰি নেক্সট কথাটো হ'ল যে পৰীক্ষাৰ টাইমিং হৈছে 180 মিনিট আৰু নাম্বাৰ অফ কুৱেশ্যন হৈছে 150 এতিয়া বহুত ষ্টুডেণ্টে ভালকৈ পঢ়া পাতিও কৰি আছে ভাল লেভেলৰ প্ৰিপাৰেচন কৰি আছে কিন্তু কি হৈ যায় যে পৰীক্ষাত যিটো এক্সাম প্ৰেছাৰত বহুতৰে কুৱেশ্যন ভুল হৈ যায় বা চিলি মিষ্টেক হৈ যায় আমি পৰীক্ষাত যাতে নিজক শান্ত ৰূপত ৰাখি কেনেকৈ ম্যাক্সিমাম মাৰ্কছ কেৰি কৰিব পাৰো সেই বিষয়ে দুটা কথা ক'বলৈ ওলাইছো এতিয়া আমি যদি পৰীক্ষাৰ টপিকসমূহ চাওঁ ইয়াত 6টা টপিক আছে যেতিয়া আমি কুৱেশ্যন পেপাৰখন কৰিম কুৱেশ্যন পেপাৰত যেটো 6টা টপিকৰ পৰা 6টা সেকশনৰ পৰা কুৱেশ্যন আহিব আমি তাত এনেকুৱা কেতিয়াও কৰিব নালাগে যে প্ৰথমতে আমি কুৱেশ্যনবোৰ সলভ কৰি গৈছো আৰু তাৰ পাছত আমি OMR চিটখন ফিল আপ কৰিছো সেই প্ৰসেছটো একেবাৰে ৰং হয় আমি কি কৰিব লাগে ম্যাক্সিমাম মাৰ্কছ আনিবৰ কাৰণে যে এটা সেকশন আমি কৰিলো সেকশনটো কৰাৰ পিছত আমি OMRত সেই সেকশনটোত যিবিলাক কুৱেশ্যন সলভ হ'ল আমি তাক টিক কৰিব লাগে অৰ্থাৎ পেপাৰখনত যেটো 6টা সেকশন থাকিব গতিকে এটা সেকশন কৰা হ'ল তাৰ পিছত আমি OMR চিটখন ফিল আপ কৰি দিলো নেক্সট সেকশনটো কৰা হ'ল তাৰ পিছত আৰু OMR চিটখন ফিল আপ কৰি দিলো অৰ্থাৎ আমি 6টা সেকশনত এবাৰ সেকশন কেইটা পঢ়ি যাম আৰু এবাৰ ফিল আপ কৰি যাম অৰ্থাৎ আমি OMR চিটখন যদি 6বাৰত ফিল আপ কৰো তেতিয়া হলে আমি ম্যাক্সিমাম প্ৰফিট পাম কাৰণ বহুতৰ এনেকুৱা হৈ যায় যে OMR চিটখন ফিল আপ কৰি থাকোতে বেলেগ জায়গাত আমি মাৰ্কিং কৰি দিও আৰু অৱশেষত শুদ্ধ উত্তৰটো ভুল হোৱা দেখা যায় এতিয়া নেক্সট কথাটো হ'ল যে যেহেতু সকলোৰে প্ৰিপাৰেচন লেভেল বেলেগ ইয়াৰ উপৰিও ইয়াত বেলেগ ষ্ট্ৰীমৰ ষ্টুডেণ্টে পৰীক্ষা দি আছে সায়েন্সৰ ষ্টুডেণ্ট কমাৰ্চৰ ষ্টুডেণ্ট আৰ্টছৰ ষ্টুডেণ্টে পৰীক্ষা দি আছে গতিকে সকলোৰে এই টপিকবিলাকৰ ওপৰত মানে আয়ত্ত বেলেগ অৰ্থাৎ প্ৰিপাৰেচন লেভেল বেলেগ হ'ব অৰ্থাৎ কিছুমানৰ মেথছ ষ্ট্ৰং সায়েন্সৰ ষ্টুডেণ্টবিলাকৰ কাৰণে স্পেচিয়েলি মেথছটো ষ্ট্ৰং হয় আৰ্টছৰ ষ্টুডেণ্টখিনিয়ে জেনেৰেল নলেজ সোশ্যাল ষ্টাডিজ এইখিনি বেছি প্ৰিফাৰ কৰে গতিকে এনেকুৱা নহয় যে পেপাৰখন দেখিলে আমি প্ৰথমৰ পৰা কুৱেশ্যনবিলাক এটা ফিল আপ কৰি গৈছো এটা OMRত ভৰাই গৈছো সেনেকুৱা কৰিলে নহ'ব এতিয়া মই দুটা সেকশন কৰি দিছো যিসকলৰ মেথছ উইক আৰু যিসকলৰ মেথছ ষ্ট্ৰং তেওঁলোকৰ কুৱেশ্যন এটেম্প কৰাৰ পেটাৰ্নটো সদায় বেলেগ হ'ব লাগে তো মই ইয়াত পেটাৰ্নটো কৈ দিছো যে যিবিলাকৰ মেথছ উইক হয় তেওঁলোকে প্ৰথমতে সোশ্যাল ষ্টাডিজ এটেম্প কৰাটো আটাইতকৈ ইম্পৰ্টেণ্ট তাৰপিছত জেনেৰেল নলেজ কিয় কাৰণ তেওঁলোকৰ যিটো ষ্ট্ৰং এৰিয়া ষ্ট্ৰং ডমেইন হয় সেইটো সোশ্যাল ষ্টাডিজ আৰু জেনেৰেল নলেজে হয় তাৰপিছত ৰিডিং কম্প্ৰিহেনশ্যন আৰু ইংলিছ কাৰণ এইটো টপিকত বহুত মাৰ্কছ আহে কোনো ধৰণৰ কুৱেশ্যন মেকিং নহয় যি আপুনি পেৰাগ্ৰাফত দিয়া আছে সেইখিনিৰ পৰা ডাইৰেক্ট কুৱেশ্যন নদে গতিকে পেৰাগ্ৰাফটো পঢ়ি পেলাই উত্তৰটো উলিওৱাটো আটাইতকৈ উজু হয় তাৰপিছত জেনেৰেল ইংলিছ কৰিব লাগিব তাৰপিছত যদি ৰিজনিং আৰু মেণ্টেল এবিলিটি কৰে তেতিয়াহ'লে ভাল আৰু লাষ্টত মেথামেটিক্স কৰাটো ভাল কাৰণ মেথামেটিক্সত বহুতখিনি ফ'কাছ লাগে আৰু বহুত টাইমত কুৱেশ্যনসমূহ কেতিয়াবা সলভ নহয় জানা কুৱেশ্যন সলভ নহয় গতিকে লাষ্টত মেথামেটিক্স কৰাটো ভাল এইটো কেৱল যিসকল মেথছৰ উইক সেইটো সেকশনৰ কাৰণেহে ইয়াৰ উপৰিও যিসকল মেথছত ষ্ট্ৰং তেওঁলোকে ফাৰ্ষ্টতে লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি তাৰপিছত জেনেৰেল মেথামেটিক্স কৰিলে ভাল বা তেওঁলোকে ফাৰ্ষ্টতে মেথামেটিক্সো কৰিব পাৰে তাৰপিছত মেণ্টেল এবিলিটি ৰিজনিঙো কৰিব পাৰে ইয়াৰ পিছত ৰিডিং কম্প্ৰিহেনশ্যন ইংলিছ তাৰপিছত সোশ্যাল ষ্টাডিজ জেনেৰেল নলেজ এনেকৈ কৰিলে এইটো অৰ্ডাৰ কৰিলে বেছিকৈ ভাল কাৰণ যেহেতু পৰীক্ষাৰ সময় 3 ঘণ্টা আৰু লাষ্টৰ ফালে আমাৰ ফ'কাছটো কমি যায় গতিকে যদি মেথছৰ ষ্ট্ৰংসকলে ভাবিছে যে লাষ্টত মেথছ কৰিলে ভাল হ'ব এইটো আচলতে ভুল ধাৰণা কাৰণ আমি মেথামেটিক্স কৰিলে বহুতখিনি ফ'কাছ হৈ থাকিব লাগে আৰু পৰীক্ষাৰ যিখিনি প্ৰথম সময় সেইখিনি সময়ত আমাৰ ফ'কাছ লেভেলটো বহুত হাই থাকে গতিকে তেওঁলোকে ফাৰ্ষ্টতে মেথামেটিক্স বা ৰিজনিং কৰাটো বেছি ইম্পৰ্টেণ্ট শিক্ষাৰ কাৰণে সকলোৰে প্ৰিপাৰেচন ভালেই চলি আছে এতিয়া আমি 15 তাৰিখে যি পেপাৰ গ'ল অলৰেডি মই কৈয়ে থৈছোঁ যে সোশ্যাল ষ্টাডিজ আৰু জেনেৰেল নলেজৰ যিখিনি কুৱেশ্যন তাৰে মেক্সিমাম কুৱেশ্যন অৰ্থাৎ 60 to 70% কুৱেশ্যন আসাম ইয়েৰ বুক আৰু আসাম জেনেৰেল নলেজ এই দুখন কিতাপৰ পৰা আহিছে যিসকলে প্ৰিপাৰেচন কৰিছে তেওঁলোকৰ চাগে এই দুখন বুক পঢ়া হৈ গৈছে বা যিসকলে এতিয়াও পঢ়ি আছে তেওঁলোকে এই দুখন কিতাপৰ পৰাই পঢ়িবা বেলেগ একো চেনেল বা একো ফ'ল' কৰিব নালাগে ইয়াৰ উপৰিও যেহেতু এইখন ডিগ্ৰী লেভেলৰ পেপাৰ হ'ব গতিকে কুৱেশ্যনৰ লেভেল কিছু হাই থাকিব গতিকে তেওঁলোকে আসাম ইয়েৰ বুক বা আসাম জেনেৰেল নলেজ এইখন বুকৰ লগতে আৰু কাৰেণ্ট এফেয়াৰ্ছ চোৱাটো ভাল এতিয়া কাৰেণ্ট এফেয়াৰ্ছ ক'ৰ পৰা চাব বৰ্তমান সময়ত কাৰেণ্ট এফেয়াৰ্ছত অসমত এজন মানুহে বহুত ভাল পঢ়ায় আৰু তেওঁ হৈছে সত্যজিৎ ছাৰ তেওঁ SPMৰ টিচাৰ হয় SPMৰ যদি ৱেবছাইটটোত গৈ চোৱা লাষ্ট 3-4 মাহৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে তাত PDF-ৰ কম্পাইলেশ্যন পাই যাবা তো সেই 3-4টা PDF যদি এনে ৰিডিং কৰি দিয়া তেতিয়াহ'লে কাৰেণ্ট এফেয়াৰ্ছৰ যিখিনি ইনফৰমেশ্যন তোমালোকে তাত পাই যাবা কাৰেণ্ট এফেয়াৰ্ছখিনি কোনো মুখস্থ কৰিব নালাগে জাষ্ট এবাৰ
এবাৰ ৰিডিং দি দিলে হ'ল এতিয়া যিসকল লজিকেল ৰিজনিং বা মেণ্টেল এবিলিটি অলপ উইক বা তেওঁলোকে অলপ পঢ়িব বিচাৰে লাষ্ট 5-6 দিন ৰিভাইজ কৰিব বিচাৰে তেওঁলোকে আড্ডা বুলি যিটো চেনেল আছে তাত বেছিক ৰিজনিং বুলি এখন প্লেলিষ্ট আছে এইখিনি কৰি দিলে থাৰ্ড গ্ৰেডৰ যি পৰীক্ষা তাৰ কাৰণে সাফিচিয়েণ্ট নলেজ পাই যাবা ইয়াৰ উপৰিও যিসকলে ইংলিছৰ ৰিভিজন কৰি আছে বা ইংলিছৰ প্ৰিপাৰেশ্যন কৰিবলৈ ওলাইছে তেওঁলোকে নিমিষা বাঞ্চলৰ যি বেছি ইংলিছ 120 ৰুলছ বুলি বেছি ইংলিছৰ এটা প্লেলিষ্ট আছে সেই প্লেলিষ্টটো ফ'ল' কৰিলে যথেষ্ট কাৰণ তেওঁ এই প্লেলিষ্টখন থাৰ্ড গ্ৰেড বা এইখিনি আমাৰ ইম্পৰ্টেণ্ট গভৰ্ণমেণ্ট এক্সাম তাৰ কাৰণে বনাইছে ইয়াৰ উপৰিও যি মেথামেটিক্সৰ বাবে আড্ডাৰ বেছিক মেথামেটিক্সৰ যিটো প্লেলিষ্ট আছে সেইখিনি যথেষ্ট মই এইখিনি কথা এইকাৰণে ক'লোঁ যে এই চেনেলবিলাক মোৰ চেনেল নহয় বা মোৰ কোনো কানেকশ্যন নাই কিন্তু ইয়াৰ যিখিনি কণ্টেণ্ট আছে ন এই কণ্টেণ্টখিনি বহুত হাই কণ্টেণ্ট হয় প্লাছ বিভিন্ন ধৰণৰ এক্সামত ইয়াৰ পৰা কুৱেশ্যন কমন ডাইৰেক্ট অহা দেখা যায় গতিকে এইখিনি যদি ফ'ল' কৰা পৰীক্ষাত ভাল মাৰ্কছ আহিব আৰু পৰীক্ষাত OMR চিটখন লাষ্টত এবাৰত ফিল আপ কৰাটো একেবাৰেই ভুল এটা ছেকশ্যন প্ৰথমতে কৰিলে হ'ল তাৰপিছত OMR চিটখন ফিল আপ কৰিলে হ'ল তেতিয়াহে বেছি মাৰ্কছ পোৱাৰ চান্স থাকে নহ'লে এবাৰত কৰিলে OMR চিটখনত ভুল হোৱাৰ চান্স থাকে গতিকে আজিলৈ ভিডিঅ'টো ইমানেই ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ